আমাৰ জীৱনত এনে কিছুমান ঘটনা ঘটে যিবোৰৰ কোনো যুক্তিৰ কাৰণ বিচাৰি নাপাওঁ। যি ঘটিছে তাক প্ৰকাশ্যে স্বীকাৰ কৰিব নোৱাৰিলেও সেয়া অস্বীকাৰো কৰিব নোৱাৰি। কিন্তু সেয়া কি ঘটিল, কেনেকৈ ঘটিল, এই দুটা সহজ সৰল প্ৰশ্নৰ যেতিয়া কোনো উৎস বিচাৰি আমি হাবাথুৰি খাবলগীয়া হয়, তেতিয়াই আমি অবাক হ'বলগীয়া হওঁ। এনেধৰণৰ বহুতো ঘটনা বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহে ইণ্টাৰনেটত শ্বেয়াৰ কৰে। শিহৰণ, শংকা আৰু অপাৰ্থিব ভয়ৰ এই ঘটনাসমূহ আমি লৈ আহোঁ আপোনালোকৰ ওচৰলৈ। মই যিটো কাহিনী আপোনালোকক ক'বলৈ লৈছোঁ, তেতিয়া মোৰ বয়স আছিল 19-20 বছৰ। ইমান বছৰ পাছত এতিয়া হয়তো মোৰ স্মৃতিশক্তি বহুত কমি গৈছে, কিন্তু সেই সময়ত ঘটা মোৰ লগত এটা ঘটনা আজি মোৰ বহুত স্পষ্টকৈ মনত আছে। এটা ঘটনা যিয়ে মোক আজিও ৰাতি আমনি কৰে। মই মনাটা, ভাৰ্জিনিয়া নামৰ এটি ঠাইত ডাঙৰ দীঘল হৈছিলোঁ, য'ত আমাৰ অলমষ্ট 200 একৰ্ছ মাটিত এখন ফাৰ্ম আছিল। সেই এলেকাটোৰ ওচৰে পাজৰে কোনো জনবসতি নাছিল। সেয়ে মোৰ ইমান ডাঙৰ এৰিয়া এটাত বেছিভাগ সময় ইফাল সিফাল কৰি ঘূৰি ফুৰিয়ে পাৰ হৈছিল। মই আমাৰ ফাৰ্মখনৰ এটা কোণ, এটা ঠাই ভালদৰে চিনি পাইছিলোঁ। ফাৰ্মখনৰ ভিতৰতে আমাৰ এটা ডাঙৰ পুখুৰী আছিল, য'ত কেতিয়াবা মই বৰশী বাবলৈ বা সাঁতুৰিবলৈ যাওঁ। ঠিক এনেদৰেই এদিন ৰাতিপুৱা মই মোৰ কুকুৰ লিওক লৈ সেই পুখুৰীটোত বৰশী বাবলৈ ওলালোঁ। মোৰ কুকুৰটো এটা ব্লাডহাউণ্ড ব্ৰীডৰ চিকাৰী কুকুৰ আছিল। সি মোৰ লগতে থাকিছিল। আমি দুয়ো পুখুৰীটোৰ ফালে গৈ আছিলোঁ। তৎক্ষণাত মোৰ কুকুৰ লিওৱে খুব জোৰেৰে ভুকিবলৈ ধৰিলে। তাৰ সেই ভুক-ভুকনিত ভয়ৰ চিন স্পষ্ট আছিল। মোৰ এনে লাগিল সি নিশ্চয় ওচৰত ভালুক বা কিবা বেলেগ জন্তু দেখা পাইছে। লগে লগে মই গাড়ীখন তাত ৰখালোঁ। মই কুকুৰটোৰ ফালে চালোঁ। সি তেতিয়াও ভুকি আছিল। মই চাৰিওফালে এবাৰ চাই পঠিয়ালোঁ বা ওচৰে পাজৰে জংঘলত কিবা আছে নেকি চাব চেষ্টা কৰিলোঁ। সি আচলতে কাক ভুকি আছে? বাহিৰলৈ চাই প্ৰথমে মোৰ সকলো ঠিকেই লাগিল, নৰ্মেল যেনেই লাগিল। কিন্তু ঠিক তেনেতে মই দেখা পালোঁ, যিটো ৰাস্তাৰে মই আগবাঢ়ি গৈ আছিলোঁ, সেই ৰাস্তাটো আগলৈ যাই দুটা ভাগত ভাগ হৈছে। কিন্তু এয়া কেনেকৈ হ'ব পাৰে? মইতো এইটো ৰাস্তাৰে সদায় যাওঁ, কিন্তু আজি হঠাৎ এই ছেকেণ্ড ৰাস্তাটো ক'ৰ পৰা আহিল? মই 2 মিনিট সেই দুটা ৰাস্তা ভালদৰে চালোঁ। মই ন'টিছ কৰিলোঁ, যিটো ৰাস্তা ৰাইট ছাইডত গৈ আছিল সেইটো একেবাৰে নৰ্মেল ৰাস্তা, কিন্তু যিটো ৰাস্তা লেফ্ট ছাইডত গৈ আছিল সেইটো ৰাস্তা এটা অস্পষ্ট ধোঁৱাময় ৰাস্তা, যিটো আমি আগতে কেতিয়াও দেখা নাই। দুয়োটা ৰাস্তা দেখিবলৈ সম্পূৰ্ণ একেই আছিল। আনকি ৰাস্তাৰ দুটাত থকা গছবোৰৰ পাতবোৰো দেখিবলৈ সম্পূৰ্ণ একেই আছিল। কিন্তু ই কেনেকৈ হ'ব পাৰে? এয়া চাগে মোৰ ভ্ৰম। মই গাড়ীৰ পৰা নামি আহিলোঁ। কুকুৰটোৱে এতিয়াও সেইফালে চাই ভুকি আছিল। তাক মই গাড়ীতে এৰি অকলে খোজ দিলোঁ, এইফালে যোনখিনিত ৰাস্তা দুটা ছেপাৰেট হৈছে। মোৰ এতিয়ালৈ নিজৰ চকুৰ ওপৰত বিশ্বাস হোৱা নাছিল। এইবোৰ কি? যিহেতু এইখিনি আমাৰ মাটি আছিল, মই চেক কৰিবৰ কাৰণে ফাৰ্ষ্ট ৰাইট ছাইডৰ ৰাস্তাটোৰ ফালে খোজ ল'লোঁ। দুখোজমান দি মই গম পালোঁ এইফালেতো সকলো ঠিকেই আছে। এইবাৰ মই আকৌ সেই লেফ্ট ছাইডৰ ধোঁৱাময় ৰাস্তাটোৰ ফালে যাব ধৰিলোঁ। দুখোজমান দি মই দেখিলোঁ যে আকাশত সূৰ্যটোৰ পোহৰ যথেষ্ট ক্ষীণ।
এইটো গৰমৰ দিন, কিন্তু মোৰ গৰম লগা নাই যে। মই আৰু আগবাঢ়িম নে নাই সেই দুধুৰ মুধুৰ অৱস্থাত থাকোঁতে কুকুৰটোৱে মোৰ ফালে চাই আৰু খুব জোৰেৰে চিঞৰিব ধৰিলে। মই তাক গাড়ীৰ ভিতৰতে এৰি থৈ আহিছিলোঁ, কিন্তু গাড়ীৰ খিৰিকী খোলা থকাৰ বাবে সি খিৰিকীৰে জঁপিয়াই ওলাই আহিল আৰু সেই লেফ্ট ছাইডৰ অচিনাকি ৰাস্তাটোৰ ফালে ভুকি ভুকি দৌৰি আহিল। সি মোক ক্ৰছ কৰি আগলৈ দৌৰি গ'ল, যেন সি মোক কিবা এটা বস্তুৰ পৰা আঁতৰাই পঠাব খুজিছে। দৌৰি দৌৰি সি মোক এৰি বহু দূৰ আগুৱাই গ'ল। মই তাৰ পিছে পিছে অলপ দূৰ গ'লোঁ। কিন্তু আৰু বেছি দূৰ যাবলৈ সাহস নহ'ল। মোৰ কুকুৰ লিও, সি ভুকি ভুকি বহু দূৰ আগুৱাই গ'ল। লাহে লাহে তাৰ ভোকা শব্দ সৰু হৈ আহিল আৰু পাছত একেবাৰে নুশুনা হৈ গ'ল। মই গম নাপাওঁ মই কিমান টাইম তাক তেনেদৰে মাতি আছিলোঁ, কিন্তু পাছত মই সেই ঠাইৰ পৰা লগে লগে ঘূৰি চিধাই দেউতাৰ ওচৰলৈ গ'লোঁ আৰু তেওঁক সেই ঠাইখিনিলৈ লৈ আনিলোঁ। কিন্তু সকলোতকৈ আচৰিত কথাটো আছিল, যেতিয়া দেউতা আৰু মই সেই ঠাইখিনি আহি পালোঁ, সেই লেফ্ট ছাইডৰ ৰাস্তাটো তাত নাছিল। এতিয়া তাত কেৱল এটাই ৰাস্তা আছিল। যিটো ৰাস্তাত মোৰ কুকুৰটো গৈছিল, সেই ৰাস্তাটোৱেই তাত নাছিল যেতিয়া সি আৰু তাত কেনেদৰে থাকিব? মই গোটেই ৰাতি কান্দি কান্দি পাৰ কৰিলোঁ। এই সকলোবোৰ ইমানেই আচৰিত আৰু বিস্ময়কৰ আছিল যে কোনেও মোৰ কথাখিনিত বিশ্বাস নকৰিলে, আনকি মোৰ ঘৰৰ মানুহখিনিও নকৰিলে। যদি সেইদিনা মোৰ কুকুৰটো মোৰ লগত নাথাকিলহেঁতেন, তেনেহ'লে চাগে মই অজানিতে সেই ভুল ৰাস্তাটোৰে গুচি গ'লোঁ হয় আৰু হয়তো কেতিয়াও ঘূৰি আহিব নোৱাৰিলোঁ হয়। মই আজি আপোনালোকক সম্পূৰ্ণ সঁচা কথা কৈ আছোঁ। এই ঘটনাটোৱে মোক ইমান ভয় খুৱালে যে মই এতিয়াও কেতিয়াবা ৰাতি সপোনত দেখা পাওঁ মই যেন সেই অচিনাকি ৰাস্তাটোত লিঅ'ৰ পিছে পিছে দৌৰি গৈ আছোঁ। কিন্তু মই তাক কেতিয়াও লগ নাপাওঁ। লাহে লাহে তাৰ মাত নুশুনা হৈ যায়।